মই জানো টকা পইচা আপোনাৰ, কিন্তু কাকো ডিষ্টাৰ্ব দিয়াটো কাৰো অধিকাৰ নাই। কাৰণ প্ৰতিটো চুবুৰীতে সৰু ল'ৰা ছোৱালী থাকে, বুঢ়া বুঢ়ী থাকে, বেমাৰী মানুহ থাকে, আৰু এই লোকসকলক ডিষ্টাৰ্ব দিয়াটো কাৰো অধিকাৰ নাই। দীপাৱলী পোহৰৰ উৎসৱ, আৰু এই উৎসৱত আমি সকলোৱে চাকি বন্তি জ্বলাওঁ, বিজুলী চাকি জ্বলাওঁ, আৰু এনেদৰে আমি চৌদিশ পোহৰেৰে আলোকিত কৰোঁ। দীপাৱলী মানে পোহৰৰ উৎসৱ। দীপাৱলী মানে আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ জয়। দীপাৱলী মানে নিৰাশাৰ বিৰুদ্ধে আশাৰ জয়। দীপাৱলী মানে অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞানৰ জয়, আৰু দীপাৱলী মানে নিৰাশাৰ বিৰুদ্ধে আশাৰ জয়। এই দীপাৱলীত আমি সকলোৱে চাকি বন্তি জ্বলাওঁ, বিজুলী চাকি জ্বলাওঁ, আৰু বিভিন্ন জনেৰে আতচবাজীৰে চৌদিশ বিকট শব্দ আৰু ধোঁৱাৰে পৰিৱেশ প্ৰদূষণ কৰে, শব্দ প্ৰদূষণ কৰে, বায়ু প্ৰদূষণ কৰে। এনেদৰে আমাৰ সকলোৰে বহুতো ক্ষতিসাধন হৈছে। কিন্তু আমি এই প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তুলিব পাৰিম। তাৰ বাবে আমি এই আতচবাজি ব্যৱহাৰ কৰাটো আমি বৰ্জন কৰিব লাগে। কাৰণ আতচবাজি ব্যৱহাৰ কৰাতকৈ আমি যদি যিসকল আৰ্থিকভাৱে দুৰ্বল লোক আছে তেওঁলোকক যদি আমি সহায়ৰ আগবঢ়াওঁ, তেনেহ'লে আমি মনত যথেষ্ট আনন্দ উপভোগ কৰিব পাৰোঁ। আৰু এনে কৰিলে সেই দুখীয়া লোকজনো আমাক আশীৰ্বাদ দিব, তেওঁ আনন্দ পাব, আৰু লগতে তেওঁৰ পৰিয়ালটোও সুখ শান্তিৰে এই দীপাৱলী উৎসৱ পালন কৰিব পাৰিব। মই জানো আপোনালোকে প্ৰতি বছৰে যিসকল আৰ্থিকভাৱে দুৰ্বল লোক তেওঁলোকক সহায় কৰি আহিছে, আৰু এইবাৰো তেওঁলোকক সহায় কৰিব। আৰু যিসকলে কেতিয়াও সহায় কৰা নাই তেওঁলোকক এইবাৰ অন্ততঃ নিজ নিজ চুবুৰীত যিসকল আৰ্থিকভাৱে দুৰ্বল লোক আছে তেওঁলোকক য'ত সামান্য পৰিমাণে হ'লেও সহায়ৰ আগবঢ়াব, আৰু তেওঁলোকেও এই আনন্দ উপভোগ কৰিব। এইখিনিকে কৈ মই আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ, আৰু সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে সকলোৱে সুখ শান্তিৰে এই দীপাৱলী উৎসৱ পালন কৰক, আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে সুখ শান্তিৰে থাকক, তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। ধন্যবাদ।